দাদা কদমগুৰিলৈ যাব নেকি? যাম। দাদা ভাড়া কিমান ল'ব? দাদা কোৱা কাৰণে চলিছো নহ'লে 20। হ'ব দাদা ব'লক চলিছে দে। ব'লক দাদা। তোমাক এই ঠাইত নতুনকৈ দেখিলো, আলহী নেকি? হয়, নতুন বুলিয়ে ভাবিব পাৰে। মই গোলাঘাটৰ পৰা আহিছোঁ। অঁ, কিবা কামত নে আলহী খাবলৈ? আচলতে মই কদমগুৰি এল পি স্কুলত নতুনকৈ এপইণ্টমেণ্ট পাইছোঁ। আজি জইন কৰিবলৈ আহিলোঁ, চাওঁ কি আহিলোঁ। ভাগ্যখন চোৱাচোন, তুমি কাক লগ পাইছা? মই সেইখন স্কুলৰ শিক্ষক। ৰক্ষা, এতিয়াই চিন্তা কমিছে জানেনে? অথনিৰ পৰা অকলে বৰ টেনশ্যনত আহি আছে। ব'লা চিন্তা কাৰণ নাই। আহিলে ইমান হাঁহি যে তোৰ মুখত। পিছে বেংকৰ কামটো হ'লনে নাই? বেংকৰ কাম আজি এনেকুৱা লাগে চব কাম হৈ গ'ল। চব কাম হৈ গ'ল? কি বকি আছে? আমি বেংকৰ পৰা আহি ডাঙৰ ঘটনা আজি। কি ঘটনা? মই আহি থকা টমটমখনত ছোৱালীজনী উঠিলে। তাৰপিছত দেখিয়ে গম পাইছো ইয়াৰ নহয় বুলি। তই কেনেবাকৈ নম্বৰটো খুজিলা নাইতো তাইৰ পৰা? সেই মই তেনেকুৱা নেকি? মই সুধিলো নহয় এবাৰ, তুমি ইয়াৰ নহয় নেকি? আগে পিছত দেখা নাই। তাৰপিছত ইণ্টাৰেষ্টিং কথা কি গম পাইছ নাই? কি? মই পঢ়োৱা স্কুলখনতে তাই জইন কৰিব আহিছে আৰু আহি কাক লগ পাইছোচোন মোক। এতিয়া চাগে ভাড়া ঘৰ মই চাই দিব লাগিব তাইক। মানে স্কুলতে নিয়া আৰু ন? বিয়াটো এদিন পাতিবই লাগিব। তোৰ নিচিনাকৈ বৰলা ভাত খাই থাকিব নোৱাৰো। চা ভাই, বহুত দিনৰ আগতে মোৰ ছোৱালীজনী ভাল পাইছিলো বুজিছ। তাৰপিছত গোলাঘাটৰ পৰা এলে আহোঁতে ছোৱালীজনীৰ লগত বহুত দিনীয়া সম্পৰ্ক এটা আছিল বুজিছ। কিন্তু তাইৰ মাক বাপেকে মোৰ উপাধিটো এটা পচন্দ নকৰিলে। এদিন তাই গম নোপোৱাকৈ মোক বহুতখিনি কথাই শুনালে। সেইকাৰণে তাইক মই গম নোপোৱাকৈ তাইৰ ওচৰৰ পৰা আঁতৰি আহিবলগীয়া হ'ল। কিয় এতিয়া কণ্টেক্ট নাই নেকি? নাই, নকৰোঁ। মাক বাপেকৰ পৰা কাঢ়ি অনা ইচ্ছা মোৰ নাই। তুমি দেখোন তামাম দেৰি আছ। এইবাৰ কিন্তু মোৰ খাটাং, মই বিয়া এবাৰ পাতিমেই। সোনকালে কিবা না কিবা এটা কৰি ঘৰৰ পৰা যিহে প্ৰেছাৰ, মাহঁতে যে মোক ফোন কৰিয়ে থাকে। কিবাও সোনকালে ঘৰলে ফোন কৰিম আৰু কিবা এটা কৰি। হেল্ল', শ্যাম, তুমি এতিয়ালৈকে শুয়ে আছা? পালো। এই গৈ আছো তোমাৰ 5 মিনিট ৱেইট কৰা। ঠিক আছে। মই অথনিয়াৰ পৰা ওলাই ৰখি আছো। হা স্কুলো চাব লাগিব, ভাড়া ঘৰো চাব লাগিব নহয়। তুমি বৰ দেৰি কৰিলা দেই। ব'লা চৰি দেৰি হৈ গ'ল নকওঁ। Rajesh da. Rajesh da. তুমি আহা। ইমান দেৰি লগালে? না বহুত চিন্তা মোৰ। আহা। পিছে তোমালোক কি কাৰণে আহিলা? বেগটো চিনি পোৱা নাই মই।
এওঁ আমাৰ স্কুলত নতুনকৈ জইন কৰিছে মানে এতিয়া তাক ভাড়া ঘৰ এটা লাগে তাকে আহিলোঁ আপোনাৰ ওচৰতে তোমালোকে মোক আৰু এটা চিন্তা কৰিলা এই আজেশ দা চিন্তাৰ কোনো কাৰণ নাই তেওঁ বহুত ভদ্ৰ ঘৰ ছোৱালী আৰু মোৰ তাতে লগৰে হয় 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 ভাড়া ঘৰটো থকাত আছে মোৰ কিন্তু মোৰ চৰ্ত কেইটামান আছে কি চৰ্ত যে 1 নম্বৰ হ'ল তোমালোকে 8টা বজাত আহিব লাগিব 2 নম্বৰ হ'ল ল'ৰা ছোৱালী আহিব নোৱাৰিব আৰু 3 নম্বৰ হ'ল তোমালোকে মাছ মাংস মোক দিব লাগিব তোমালোকেতো জানাই মোৰতো বহুত চিন্তা হয়নে তোমালোকেতো মাছ মাংস দিবই লাগিব মোৰতো ভাত চাত বনাব মনে নাযায় না তোমালোকেতো মোক খোৱাব লাগিব দেই ঠিক আছে হ'ব বাৰু মাছ মাংস বনালে আপোনাক দি যাম ঠিক আছে ঠিক আছে তেতিয়াহ'লে আমি যাওঁ তোমালোক যোৱা ৰ'বাচোন ৰ'বা কিন্তু তোমালোকৰ ৰাধা কৃষ্ণ এটা লাগিছে দেই আহিছোঁ দা খাবলৈ আজি টিফিনত কি আনিছ দে ঐ দে গুড মৰ্ণিং বহা 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 তোমালোকৰ এতিয়া মই ৰেজিষ্টাৰ দেখিম তোমালোকে প্ৰেজেণ্ট দি যাবা হা ৰোল নম্বৰ 1 Present, sir. 2 Present, sir. 3 Yes, sir. 4 মৌচুমী অহা নাই নেকি আজি কাৰণ মৌচুমী অহা নাই ঐ লগত তই মোতকৈ বেছি জানো মই স্কুল ওলোৱাৰ আগতে তাই ওলাই আহিছে তই নাহে বুলি ক'লে হ'ব নেকি জানো কিন্তু ছাৰ মৌচুমী নাহে নাহে কিয় নাহে কাৰণ যে আমি আজি মৌচুমী খোৱা প্লেন আছিলে মৌচুমী খোৱাৰ প্লেন আছে মই নাজানো বাপেকটো হৈ ছাৰ আমি কালিয়ে প্লেন বনাই থৈছিলোঁ মৌচুমী খোৱা আপুনি যেতিয়া ছাৰ 9টা পঢ়িব নোৱাৰিলে বাহিৰত ৰাতি কঢ়াই থ'ব তেতিয়া আমি মৌচুমী খাবলৈ পথাৰত যাম কি ক'লি ঐ চোৰণে পুতে মোৰ ছোৱালী তোৰ লগত পথাৰত সেই মৌচুমী খাবলৈহে মই স্কুলত পঢ়াইছো কাইলৈ তোৰ মাৰ বাপেৰক স্কুললৈ লৈ আহিবি তোক আৰু স্কুলত ৰাখিব নাই মই Sir, calling বহুত বেয়া ল'ৰা। তহঁতকো কৈছো ইয়াৰ লগত নাথাকিবি নহ'লে তহঁতৰ ভৱিষ্যত বেয়া হৈ যাব ইয়াৰ ভৱিষ্যত মই দেখি আছো ছাৰ আপুনি মোৰ ভৱিষ্যত চাব নালাগে মৌচুমী আছে মোৰ ভৱিষ্যত চায়ে থৈছে তোক আজি মই তই কাইলৈৰ পৰা স্কুল নাহিবি আৰু মাৰ বাপেৰক কাইলৈ মই মাতিছো বুলি কবি
শেষ কৰি পেলাইছে ইহঁত দুটাই। গুড মৰ্ণিং ছাৰ। মৰ্ণিং। কোৱাচোন। এয়া আমাৰ নতুন শিক্ষয়িত্ৰী। নমস্কাৰ। নতুনকৈ জইন হৈছা ন? আহা আহা, তোমাক অলপ ছাত্ৰ ছাত্ৰীখিনিৰ লগত চিনাকি কৰাই দিওঁ। আহা। তোমালোকৰ এতিয়া নতুন বাইদেউ এজনী আজিৰ পৰা পঢ়াব হা। তোমালোকে ভালকে পঢ়িবা, ভালদৰে কিতাপত মন দিবা হা। এই ল'ৰাটোৰ লগত নাথাকিবা, সি নহ'লে জীৱন ধ্বংস কৰি পেলাব। এই বাইদেৱে ধুনীয়াকে পঢ়াব, তোমালোকে পঢ়ি যাবা, ঠিক আছে? মই আহিছো, এয়া চিনাকি হোৱা। ঠিক আছে। গুড মৰ্ণিং। কোৱাচোন তোমালোকৰ নামবোৰ চিনাকি হওক। ভাতকেইটা বনাব যা। তই বনাইছোন যা, মই কথা এটা পাতি আছো। কি হলো তোৰ আজিকালি? ভাত বনাব ক'লেও ভাত নবনাও, চাহো নবনাও, বেলেগ টাইমত পৰিছ আৰু ন তই? বৰলা তই যাচোন যা, তই বনাবি যা। বাৰু বৰলাটোকে দেখাবিচোন তোৰ মানুহজনীক। ঠিক আছে, কাইলৈ ওলাবি, মই দেখাই দিম বাৰু দে। শান্তি নাই, ভাতকেইটা মই বনাব লাগিব। যাচোন যা, বনা বনা। সময় কিমান হ'ল? 3টা বাজিলে। কথা তোমাৰ লগৰজনচোন আহিয়ে পোৱা নাই। আহিম বুলি কৈছে, আহাই নাই। নাই মেকআপ লওঁতে অকণ দেৰি হয় ন। কি মেকআপ লয়? মেকআপ আৰু বম ষ্টাইল তাৰ। তুমি কিন্তু আজি মোক বহুত ফুৰাব লাগিব দেই। ফুৰাম দিয়ে, আমাক কলিয়াৰ পৰা আজি তোমাক গোটেইখন ঘূৰাই দিম। আমাৰ জেগাখিনি বহুত ধুনীয়া আকৌ। হয় নেকি? চালে আজি গম পাবা নহয়। আহিলি ইমান দেৰি কৰিলি যে? কাম এটা দিলক, মোক চিনাকি কৰাই দে। এয়া আমাৰ স্কুলৰ নতুন বাইদেউ। তোমালোকে কথা পাতাচোন, মোক ফোন এটা আহিছে, কথাটো পাতি লওঁ। কি খবৰ, ভালনে? আজি ইমান বছৰ পিছত যে খবৰ ল'বলৈ সময় পালা। সময় তথাপি কোৱাচোন। ভালে দিয়া, বহুত সুখী আছো। তোমাৰ কোৱা? মোৰো ভালেই দিয়া। পিছে তুমি ইয়াত যে? মই 2 বছৰ ধৰি ইয়াতে আছো। পিছে বিয়া বাৰু কৰালেনে নাই? নাই, ঘৰৰ পৰা ছোৱালী চাই আছে। এই বহাগতে মোৰ বিয়া আৰু ধুনীয়া ছোৱালী এজনী চাইছে। কথা পাতিছে তোমালোকে? এনেকুৱা লাগিছে বহু পুৰণি চিনাকি মানুহৰ লগতে কথা পাতিছে। হয় নেকি? ব'লা ব'লা আমি যাওঁ, আমাৰ অকণ দেৰি হ'ব। তই যাবি দে। ব'লা ব'লা, আজি তোমাক গোটেই কলিয়াবৰ ফুৰাম। ঘূৰিম বাৰু। পিছে তোমাৰ লগৰজনৰ হেনো বিয়া, ছোৱালীজনী বৰ ধুনীয়া। তাৰ বিয়া ঠিক হৈ আছে। তোমাক এনেই ধেমালি কৰিছে চাগে, সেই ছোৱালীৰ লগত কথাই নাপাতে। মোৰ পৰিচয় এতিয়া নাই মোৰ লগত। গতিময় জীৱনৰ আৰডাল হেৰাই গ'ল, কোনো নাই কাষত হেৰুৱাখিনি বিচাৰি দিবলৈ।
এছাতি মলয়াৰ দৰে আহিছিল আৰু আঁতৰি গ'ল পচোৱা ৰূপ লৈ মোৰ যন্ত্ৰণাক নেওচি। কিয় আঁতৰি গ'ল মোৰ জীৱনৰ পৰা নীৰৱে? কাক দোষ দিম, নিজক নে ভাগ্যক? বিগত কেইমাহ যেন একেধাৰে চলি থকা উৎসৱৰ অন্ত পৰিল। সকলোবোৰ সেৰেঙা হৈ পৰিল জীৱনৰ তাইহীনতাৰ বাবে। আজি মই সঁচাকৈয়ে অনুতপ্ত।